হেল্ল' এভৰিৱান, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আকৌ এবাৰ আহিছোঁ আৰু আপোনালোক সকলোৱে নিশ্চয় ভালে আছে, কুশলে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। আৰু আজি মই আছোঁ এয়া চাওকচোন পঞ্চায়ত অফিচত, মানে গাঁও পঞ্চায়ত। আৰু কিয় আছোঁ মই আপোনালোকক জনাই আছোঁ, তাৰ বাবে আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব লাগিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। এইয়া দেখিছেনে মিঠাইৰ টোপলা, মানে আপোনাৰ আজি হৈছে PMAY-G, যিসকলে নেকি ঘৰ পাইছে তেওঁলোকৰ মানে গৃহ প্ৰৱেশ অফ PMAY-G বেনিফিচাৰীসকলক ঘৰে ঘৰে গৈ পিনে মিঠাই দিয়া হ'ব। আমাক অফিচিয়েলি এংগেজ কৰিছে, সেইকাৰণে এতিয়া আমি যাবৰ কাৰণে ৰেডি হৈছোঁ। এয়া পঞ্চায়ত ছেক্ৰেটাৰী আৰু আপোনালোকক দেখুৱাই কেইটামান ওলাই লৈকে যাব, নহ'লে কাৰ্টনটো আৰু কোনোবাই আমগুৰি লাগি যাব ছাৰ। নাযায়, আমগুৰি ফালে নাযায়, আমগুৰি ফালে আমিহে যাম। এইখিনি তামখলংখিনি উলনি এইখিনি আমাৰ এইখিনি যোনখিনি আছে এইফালে উলনি মানে ধৰবাম আমাৰ এইফালে ক'ত আছে পুষ্পেনে মাৰিব, পুষ্পেনে আহি আছে। আৰু এই আমি ৰেডি চিট ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ, আৰু 12টা নে 11টা সঠিক টাইমটো নাজানো। PMAY লাইভ টেলিকাষ্ট আছে, গতিকে আমি আকৌ ৰিটাৰ্ণ হ'ব লাগিব মিঠাই ভগাই। আজিওতো শিৱৰাত্ৰি আছে। ক'ত ইমান ভিতৰত বাপৰে। বাগাত পৰি যায়। এতিয়া মিটিঙত যাব লাগিব হা, এতিয়া আহকে আৰু লাইভ টেলিকাষ্টৰ বাবে চব ৰেডি কৰা হৈছে। আৰু এই আমাৰ চিমি